নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এইটো ভিডিঅ'ত ইউটিউব চেনেল কেনেকৈ খুলিব আৰু কি কি সেটিং সেটআপ কৰিব লাগে তাৰ বিষয়ে দেখুৱাম। গতিকে ইউটিউব চেনেল খুলিবৰ কাৰণে আপুনি প্ৰথমে কেইটামান মহত্বপূৰ্ণ সেটিং সেটআপ কৰিব লাগিব। সেটিং কেইটা হৈছে প্ৰথমত এডভান্স ফিচাৰ্ছ, এইটো এনেবল কৰিলে আপুনি 15 মিনিটতকৈ দীঘল ভিডিঅ' ঢালিব পাৰিব, নহ'লে নোৱাৰে। আৰু দ্বিতীয়তে হৈছে লোকেশ্যন, আপুনি কোনটো দেশৰ হয়, ইয়াতে ঢেৰ দেশ আছে, আপুনি আপোনাৰ দেশটো সিলেক্ট কৰি ইয়াতে বহাই দিব লাগিব। তাৰপৰা 3 নম্বৰ আছে লেংগুৱেজ। লেংগুৱেজ হৈছে ভাষা, আপুনি হিন্দী ভাষা বনালে যেনিবা আমি হিন্দী দিলোঁ, যেনিবা হিন্দী আমাৰ ভাৰতত, ভূটানত, নেপালত আৰু পাকিস্তানত চলে, গতিকে এইকেইটা দেশত আপোনাৰ ভিডিঅ' চাব। আৰু 4 নম্বৰত কেটেগৰী। কেটেগৰী হৈছে বিভাগ, আপুনি কিটো বিভাগত ভিডিঅ'টো বনায়। ব্লগ চেনেল হ'লে ব্লগ দিব, টেক চেনেল হ'লে চায়েন্স এণ্ড টেক, আৰু এনেকৈ মিউজিচিয়ান ঢেৰ আছে। তাৰপৰা 5 নম্বৰ হৈছে টেগ। টেগ হৈছে আপোনাৰ চেনেলৰ টেক্স, ইয়াতে আপুনি চাৰ্চেবল যদি টেগ লগাই থৈছে, আপুনি চাৰ্চ কৰাৰ লগে লগে ভিডিঅ'টো ওপৰত আহি যাব। যদি লগা নাই তেনেহ'লে যিমান চাৰ্চ কৰিলে আপোনাৰ ভিডিঅ' ওপৰত নাহিব। এই 5টা ছেটিঙৰ পিছতো আৰু কেইটামান মহত্বপূৰ্ণ ছেটিং আছে, গতিকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাই যাব। আৰু মোৰ চেনেলত প্ৰথমবাৰ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ হোম স্ক্ৰীনটো খুলি ল'ব, পিছত ইউটিউব এপ্লিকেশ্যনটো খুলি ল'ব। তাৰপিছতে ইয়াতে ইউ আছে, মই এৰো দেখুৱাই আছোঁ, ইউত এবাৰ টিপিব। টিপাৰ পিছতে ছেটিঙত যাব। ছেটিঙত যোৱাৰ পিছত চুইচ আইকন আছে, ইয়াতে আপুনি চুইচ আইকন কৰি ল'ব। তাৰপিছত অলপ লোডিং হ'ব। লোডিঙৰ পিছত আপুনি আপোনাৰ জিমেইলটো ছিলেক্ট কৰিব। তাৰপিছত আকৌ এবাৰ ইউত টিপিব। ইয়াৰ পিছত ইয়াতে ক্ৰিয়েট চেনেল আছে, তাত টিপিব। ইয়াতে এতিয়া পিকচাৰ দেখুৱাইছে, পিকচাৰত আপোনাৰ প্ৰফাইল পিকচাৰটো লগাব লাগিব। ইয়াতে গেলাৰী ছিলেক্ট কৰি আপোনাৰ পিকচাৰটো মানে ফটোটো লগাব। মই ইয়াতে এনে দেখুৱাবৰ কাৰণে এটা ফুল ছিলেক্ট কৰি ইয়াতে ছেভ কৰিছোঁ। তাৰ পাছত ছেকেণ্ডত ইয়াতে নেম আছে, ইয়াত আপোনাৰ নাম নহয়, আপোনাৰ চেনেলটোৰ নাম কি ৰাখিব, ইয়াতে আপোনাৰ চেনেলৰ নামটো লিখিবলৈ কৈছে। গতিকে চেনেলৰ নাম নিজৰ ইচ্ছা অনুযায়ী ইয়াতে দিব। মই এনে আপোনালোকক দেখুৱাবৰ বাবে ইয়াতে চেনেলৰ নাম এটা ৰাখিছোঁ। তাৰপিছত ছেভ অপশ্যনটোত টিপিব। তাৰপিছত ইয়াতে ক্ৰিয়েট চেনেল আছে, ক্ৰিয়েট চেনেলত দবাব। অলপ লোডিং লৈছে। লোডিং লোৱাৰ পিছতে ইয়াতে ইউ আছে, আৰু এবাৰ ইউত টিপিব। তাৰ পাছত আপুনি ইডিট চেনেলত যাব। ইয়াতে ডিছক্ৰিপশ্যনত আহিব। ডিছক্ৰিপশ্যন কেনেদৰে লিখে মই এনে থুলমূলকৈ দেখুৱাইছোঁ, আপুনি ভালদৰে লিখিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ এইটো চেনেলত মোৰ ডেইলি ব্লগবিলাক ঢালি থাকিম। গতিকে মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। মই এনে চিম্পুলকৈ লিখিছোঁ, আপুনি ভালদৰে লিখি ছেভটো টিপিব। তাৰপিছতে আপুনি বেক যাব লাগিব। বেগত গৈ আমি ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। ইয়াতে চাৰ্চ অপশ্যনত গৈ আপুনি ইউটিউব ষ্টুডিঅ' লিখিব। এতিয়া মই লিখাৰ দৰে ইউটিউব ষ্টুডিঅ' লিখি চাৰ্চ কৰিব। ইয়াতে ওপৰত যিটো আছে তাতে টিপি কণ্টিনিউ টু ষ্টুডিঅ' ইয়াতে কৰি এইটো আপোনাৰ প্ৰফাইল দেখুৱাই আছে, তাত এবাৰ টিপিব। তাত গৈ আমি ইয়াতে চুইচ একাউণ্ট কৰিব লাগিব। ইয়াতে আপোনাৰ জিমেইলটো ছিলেক্ট কৰাই ল'ব। তাৰপিছত কণ্টিনিউ টু ষ্টুডিঅ' কৰিব।
ইয়াতে কণ্টিনিউ কৰিব। পিছত কাষ্টমাইজেশ্যনত আহিব। কাষ্টমাইজেশ্যনত আহি ইয়াতে আপুনি বেলেগ একো কৰিব নালাগে, খালি ইয়াত আপুনি লিংক দিব পাৰে। লিংক আপোনাৰ ভিডিঅ' তলত লিংক আহিব, এইটোত লিংকটোত দবোৱাৰ লগে লগে আপোনাৰ ইনষ্টাগ্ৰাম, ফেচবুক এইবিলাকত লিংক দিব পাৰে। গতিকে আমি ইনষ্টাগ্ৰাম দিছোঁ ইয়াত, আপুনি URL-টো কপি কৰি ইয়াতে ঢালি দিব, ইনষ্টাগ্ৰাম লিখি। তাৰপাছত ইয়াতে আছে জিমেইল। কোনোবাই স্পনচাৰশ্বিপ লগাব হ'লে আপোনাক ফোনটো কৰিব নোৱাৰে, সেয়েহে আমি ইয়াত বেলেগ জিমেইল দিব লাগিব, যিটো এতিয়া ইউটিউব খুলিছোঁ এইটো নহয়, বেলেগ জিমেইল। ইউটিউব খোলা জিমেইলটো দিব নালাগে, বেলেগ জিমেইল আপুনি ইয়াতে দি দিব। ঠিক এনেদৰে তাৰপৰা ছেভ কৰিব। আৰু বেলেগ ইয়াত ইমান কাম নাই। এতিয়া আপুনি যাব লাগিব ছেটিঙত। এইটো মই য'ত এৰ' দেখুৱাইছোঁ তাত ছেটিং আছে, আপুনি ছেটিঙত গৈ চেনেল অপশ্যনটোত যাব লাগিব। ইয়াতে চেনেলত বেছিক ইনফ'ত আপুনি আপোনাৰ কাণ্ট্ৰি ছিলেক্ট কৰিব লাগিব। ইয়াতে আমি ইণ্ডিয়াটো ছিলেক্ট কৰিছোঁ। আৰু তাৰ পাছত ইয়াতে কিৱৰ্ড, ইয়াতে আপুনি যেনিবা মোৰ চেনেলৰ নাম দীপক ব্লগ, তেতিয়া মই ইয়াতে প্ৰথমত দীপক ব্লগ দি ইণ্টাৰ টিপিলে এটা কিৱৰ্ড হৈ যাব। তাৰপিছত ব্লগ চেনেল এনেকৈ দি আৰু ইণ্টাৰ টিপিম, ব্লগ ভিডিঅ' এনেদৰে দি আৰু আমি ইণ্টাৰ টিপিম, তেতিয়া এটা কিৱৰ্ড হৈ যাব। এই কিৱৰ্ডটো যদি কোনোবাই চাৰ্চ কৰে তেতিয়া আপোনাৰ ভিডিঅ' ওপৰত আহি যাব ইউটিউবৰ। এইবাবেই কিৱৰ্ডটো দৰকাৰ। গতিকে কিৱৰ্ডটো আপুনি 500টা আখৰেৰে দিব পাৰি। মই এনেই আপোনালোকক দেখাব 3টামান দিছোঁ, আপোনালোকে ভালকৈ দিব। কিৱৰ্ডটো দি আপুনি ছেভ কৰাই ল'ব। ছেভ কৰাৰ পিছত ইয়াতে ছেটিঙত টিপিব। ছেটিঙত যোৱাৰ পিছত চেনেলত যাব। চেনেল পিছত আপুনি এডভান্স ছেটিঙত যাব। ইয়াতে দুটা অপশ্যন আছে। প্ৰথমটো হৈছে আপুনি সৰু ল'ৰা ছোৱালীৰ ৰিলেটেড ভিডিঅ' বনালে য়েছটো টিপিব। যদি সৰু ল'ৰা ছোৱালীৰ নহয় চেনেলটো, তেতিয়াহ'লে নটো টিপিব। তাৰপৰা ছেভটো টিপিব। ছেভটো টিপাৰ পিছত আকৌ এবাৰ ছেটিঙত আহিব। ছেটিঙত আহি চেনেলত টিপিব। তাৰপাছত তাৰপৰা এডভান্স ছেটিঙত তেনেকৈ কৰিব লগা একো কাম নাই। গুগল এডছ একাউণ্ট আপুনি লিংক কৰিব পাৰে। অট'মেটিক কেপশ্যন আপুনি অন কৰাই থ'ব পাৰে। আমি এইটো নকৰোঁ। এতিয়া ফিচাৰ এলিজিবিলিটিত যাম। ইয়াতে আমাৰ ষ্টেণ্ডাৰ্ড ফিচাৰটো এনেবল হৈ আছে। ইণ্টাৰমিডিয়েট ফিচাৰ কেনেকৈ এনেবল কৰিব, ভেৰিফাই ফোন নাম্বাৰ কৰিব লাগে। ইয়াতে আপোনাৰ ফোন নাম্বাৰটো টিপি ভেৰিফাই কৰিব লাগে। ইয়াতে আপোনাৰ কি কাম কৰে, 15 মিনিটতকৈ দীঘল ভিডিঅ' ঢালিব পাৰিব আৰু লাইভ ষ্ট্ৰিমিং কৰিব পাৰিব। ইয়াতে সেইভাৱে এইটো ভেৰিফাই কৰিব লাগে। ইয়াতে আমি ফোন নাম্বাৰটো দি OTPটো ঢালি ছাবমিট কৰিছোঁ, আপুনিও কৰক। ফোন নাম্বাৰ ভেৰিফাই হৈ গ'ল। এতিয়া আৰু বেক যাম। বেক গৈ YT ষ্টুডিঅ'ত পুনৰ লগ ইন হয়। আমি ছেটিঙত যাম। ছেটিঙৰ পিছত চেনেলত গৈ ফিচাৰ এলিজিবিলিটি, তাৰপাছত আমি এতিয়া এডভান্স ফিচাৰ আমাৰ এনেবল কেনেকৈ কৰাব। এডভান্স ফিচাৰত আপুনি ডেইলি ভিডিঅ' ইনক্ৰিজ কৰিব পাৰে, মনিটাইজেশ্যন কাৰণে আৰু বহুতো কিবা কিবি কাৰণে। ইয়াতে 3টা অপশ্যন আছে। আপুনি ফটো ID এইটো ছিলেক্ট কৰিব। আপুনি ভোটাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ আদি দি এইটো ভেৰিফাই কৰিব লাগে। আধাৰ কাৰ্ড নচলে ইয়াতে। এক্সেছ ফিচাৰ্ছ কৰিব আমি। তাৰপৰা ইয়াতে কৈছে আপোনাৰ জিমেইলত এটা মেইল গৈছে, গতিকে আমি জিমেইল এপ্লিকেশ্যনটো অ'পেন কৰাই লৈছোঁ। ইয়াতে ষ্টাৰ্ট ভেৰিফিকেশ্যন কৰিছোঁ। তাৰপৰা নেক্সট কৰক। ইয়াতে নেক্সট কৰাৰ পিছত ইয়াতে আপোনাৰ ID
এতিয়া দিবলৈ কৈছে। মোৰ ইয়াতে কেৱল ড্ৰাইভিং লাইচেঞ্চ আৰু পাছৱৰ্ডটো ওলাইছে, গতিকে ড্ৰাইভিং লাইচেঞ্চটো দি মই নেক্সট টিপিছোঁ। তাৰ পৰা আপুনি আই এগ্ৰি টিপক। আই এগ্ৰি টিপাৰ পিছত আপুনি ফটোৰ আপোনাৰ ID কাৰ্ডৰ ফ্ৰণ্ট ছাইড আৰু বেক ছাইড দুটাই দিব লাগিব। ছাবমিট কৰাৰ পিছতে আপোনাৰ এডভান্স ফিচাৰ এনেবল হৈ যাব। তো বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ইউটিউব চেনেল কেনেকৈ খোলে ভালদৰে গম পাইছে। যদি এতিয়াও কিবা গম পাব থাকিলে তেনেহ'লে ভিডিঅ'টোত কমেণ্ট এটা কৰিব, আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ, বন্দে মাতৰম।